আজি আমি আলোচনা কৰিম ক্লাস 9 9 নম্বৰ চেপ্টাৰ দিয়া আছে বল আৰু গতি বিষয়ৰ সূত্ৰসমূহ। কোৱেশ্চন অনুসলনি কোৱেশ্চন নম্বৰ 13 দিয়া আছে কি দিয়া আছে যে 200 গ্ৰাম ভৰৰ হকি বল এটা 10 মিটাৰ পাৰ সেকেন্ড বেগেৰে গৈ থকা অৱস্থাত এডাল হকি মাৰিৰে কোবোৱাত হি অহা পথেৰে -5 মিটাৰ পাৰ সেকেন্ড বেগেৰে উভতি গল। হকি মাৰিয়ে প্ৰয়োগ কৰা বলৰ প্ৰভাৱত হকি বলটোৰ গতিৰ ভৰবেগৰ পৰিৱৰ্তন নিৰ্ণয় কৰিব লাগে বুলি কৈছে। ইয়াত কি দি আছে আমাক ভৰ দি আছে, এটা তোমাৰ বলৰ কথা কৈছে হকি বল, সেই হকি বলৰ যেটোৰ ভৰ দি আছে আমাক 200 গ্ৰামৰ কথা কৈছে। যেতিয়া এই বলটো যেতিয়া মাৰি দিয়া হৈছে, মাৰি দিয়াৰ লগে লগে বলটো কি কৰিছে এইফালে গতি কৰিছে 10 মিটাৰ পাৰ সেকেন্ড বেগেৰে কি কৰিছে আমাক গতি কৰিছে। কিন্তু হকি বলটো মৰাৰ লগে লগে হিবালে যেতিয়া হকি মাৰিৰে কোবাই দিছে সেই একেটা ৰাস্তাৰে কি কৰিছে বলটোৱে ঘূৰি আহিছে, হেতু হৈছে 5 মিটাৰ পাৰ সেকেন্ড বেগেৰে ঘূৰি আহিছে। এতিয়া আমাক কি উলিয়াব লাগে m, ইয়াত আমাক কি কি দিয়া আছে m দিয়া আছে, u দিয়া আছে। u মানে কি যিটোৰ বেগ তোমাক প্ৰথমতে দিয়া থাকিব হেতু হৈছে তোমাৰ প্ৰাৰম্ভিক বেগ মানে u, এটো হৈছে তোমাৰ u আৰু এটো হৈছে তোমাৰ v। তেনেহলে আমাক কি m মানে হৈছে আমাৰ ভৰ মাছ বুলি কয় ইংৰাজীত। এখানে প্রথম আকটো আমাক কি লিখিব লাগে m লিখিব লাগে। m তো আমাক কি দিয়া আছে m ইকুয়াল 200 গ্রাম দিয়া আছে। যেহেতু ভৰৰ এসা একক যদি আমি যাও তেনেহলে কি কিলোগ্রামত নিব লাগে, কিন্তু এটো কিহত দিছে গ্রামত, সেই কারণে আমি গ্রামৰ পৰা কিহত নিম কিলোগ্রামত নিম। যেতিয়া আমি গ্রামৰ পৰা কিলোগ্রামত নিম তেতিয়া আমি কিহেৰে হৰণ দিম 1000 এৰে হৰণ দিম। ওপৰৰ 0 পৰা তলৰ 0টা ক্যান্সেল যাব, এটোৰ পৰা এটো ক্যান্সেল যাব, এতে কিমান থাকিল 2/10। এতিয়া 2 ক আমি 10 এৰে কি দিম হৰণ দিম। 2 ৰ ভিতৰত 10 কেইবাৰ যায় 0 বাৰ 0। এতিয়া চোৱা ইফালে যদি মই এটা 0 বহাই দিও তেনেহলে কি এটা কি আহিব দশমিক আহিব। এতিয়া 10 20 ৰ ভিতৰত কেইবাৰ যাব 2 বাৰ। 10 ৰ লগত যদি আমি 2 পূৰণ কৰি দিও কিমান হ'ব 20। তেনেহলে m ৰ মান আমাৰ কিমান আহিছে 0.2 কেজি। তাৰ পিছত আমাক কি দি আছে বেগটো তোমাৰ যেটো ফাৰ্ষ্টৰ বেগ আছিল, বলটো যেতিয়া কোবাই মাৰি দিছিল তেতিয়া বেগ আছিল কি u টো কি আছিল u ইকুয়াল 10 মিটাৰ পাৰ সেকেন্ড। লাষ্টৰ যেটো বেগ বলটো উভতি আহিছিল হেতু আছিল কিমান আমাৰ v ইকুয়াল -5 মিটাৰ পাৰ সেকেন্ড। এতিয়া আমাক কি উলিয়াব দিছে ভৰবেগৰ পৰিৱৰ্তন। ভৰবেগৰ পৰিৱৰ্তনৰ যেটো ফৰ্মুলা কি আছিল ভৰ বেগৰ পৰিৱৰ্তন m of v minus u, এটো আছিল আমাৰ ভৰবেগৰ পৰিৱৰ্তন। এতিয়া m ৰ মান কিমান আছিল 0.2, v ৰ মান কিমান আছিল -5 মাইনাস u ৰ মান কিমান আছিল 10। 0.2 অফ a মাইনাস দুটা মাইনাস একেলগে থাকিলে কি হয় প্লাস, তেনে আমাৰ কিমান হ'ব 15, তাৰ আগত কিমান আহিব মাইনাস। এটো 0.2 ৰ লগত -15 তুমি মাল্টিপ্লিকেশন কৰি দিয়া কিমান হ'ব 2 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 10, হাতৰ কিমান থাকিল 1, 2 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 2, হাতৰ কিমান হয় 3, আমাৰ দশমিক কিমান ঘৰ পিছত আছিল 1 ঘৰ, ইয়াতে বহাই দিয়া কিমান হ'ব কেজি মিটাৰ পাৰ সেকেন্ড। ভৰবেগৰ এসআই কি আছিল কেজি মিটাৰ পাৰ সেকেন্ড। তেনেহলে আমাৰ ভৰবেগৰ পৰিৱৰ্তন কিমান আহিল 3.0 মিটাৰ পাৰ সেকেন্ড।